জীৱন সুখ দুখৰ তোলাচনী। নিৰ্জন পৰি থকা দুপৰটোৰ নিৰ্জনতা ভাঙি যোৱাকৈ মৰা গল হেকাৰীৰ শব্দটো শুনি জানকীয়ে চাদৰৰ আঁচলখনেৰে পিঠিটো ঢাকি ওৰণিখন মূৰলৈ তুলি ল'লে। ৰমেন মাষ্টৰে হাতত খবৰ কাগজখন লৈ বাহিৰলৈ ওলাই আহিল। কাৰ লগত মুখ চুপতি মাৰি আছ অ ফণীধৰ? পিৰালিতে চেপেটা লাগি বহি থকা জানকীয়ে বাধ্য ছাত্ৰীৰ দৰে তেওঁক দেখি খপজপকৈ উঠি থিয় হ'ল। ৰমেন মাষ্টৰক গোটেই গাঁৱৰ মানুহে সমীহ কৰে। অ জানকী, কি মাছ আনিছনো? ছাৰ, দৰিকণা মাছ কেইটামান পাইছিলোঁ। আপুনি খাই ভাল পাই যে, সেয়ে বোলো দি যাওঁ। পিছে ফণীধৰে আকৌ নলয় বুলি কৈছে। মাছৰ পাচিটোত ওপৰত মাখি খেদোৱাৰ দৰে কৰি হাতখন শূন্যতে চলাই জানকীয়ে তলমূৰ কৰি কয়, কি হে ফণীধৰ, দেউতা ইমান বেছি দাম কৈছে যেন ৰৌ চিতলহে। ৰমেন মাষ্টৰৰ লগোৱা ফণীধৰে মাত দিলে, ছাৰ মই অলপো বেছিকৈ কোৱা নাই, আপোনাৰ পৰা জানো মই বেছিকৈ ল'ব পাৰোঁ? হ'ব দে, তাই ইমান দূৰ ভাৰ বৈ আনিছে যেতিয়া লৈ থ ফণীধৰ, যা চৰি এটা লৈ আনকৈ। তোৰ ল'ৰাকেইটা কিমান শ্ৰেণী পালেগৈ অ জানকী? ছাৰ, ডাঙৰটো ৪ৰ্থ শ্ৰেণীৰ, সি এইবাৰ বৃত্তি পৰীক্ষা দিব। সৰুটো ৪ বছৰ হৈছে। অহা বছৰৰ পৰা তাকো স্কুলত দিম বুলি ভাবিছোঁ। তোৰ ডাঙৰ ল'ৰাৰ কথা শুনিয়েই থাকোঁ মই। সিদিনা জগন মাষ্টৰে কৈছে তাৰ মেধাৰ কথা। ল'ৰাটোৰ পঢ়া শুনাত অলপ চকু দিবি দেই, আৰু কিবা লাগিলে মোক ক'বলৈ সংকোচ নকৰিবি। মাষ্টৰৰ মুখত মণিৰ প্ৰশংসা শুনি জানকীৰ বেলি উঠাৰ আগতেই হেতেলি এৰি মাছ ধৰি আনি গাঁৱে গাঁৱে খোজকাঢ়ি ঘূৰি ফুৰাৰ ভাগৰ নিমিষতে নাইকিয়া হৈ গ'ল। যেনেকৈ অতিপাত গৰমত এছাতি মৃদু মলয়াই মন প্ৰাণ হাত পেলাই যায়, তাই মাষ্টৰৰ কথাত মূৰ দুপিয়াই সন্মতি জনালে। ৰমেন মাষ্টৰক গোটেই গাঁৱৰ মানুহে খঙাল বুলিয়ে জানে, কিন্তু জানকীয়ে নামানে। তাই স্কুলত ৪ শ্ৰেণী পঢ়োঁতে সকলোৱে কৰাৰ দৰে তেওঁলৈ ভয় কৰিছিল, কিন্তু তাইৰ মানুহটো ঢুকোৱাৰ পিছত ঘৰখন পোহপাল দিবলৈ মাছ বিক্ৰী কৰাৰ কামটো হাতত লোৱাৰ পৰা ছাৰৰ প্ৰতি তাইৰ ভয় ভাৱ আঁতৰি শ্ৰদ্ধা সন্মানহে জাগি উঠিছে। তেওঁ জানকীৰ প্ৰতি সহানুভূতি দেখুৱাইয়ে হওক বা তাইৰ কৰ্মস্পৃহাক সন্মান জনায়েই হওক, কাহানিও বিমুখ কৰি নপঠায়। ফণীয়েহে বৰ দৰদাম কৰি থাকে। কেতিয়াবা জানকীৰ এনে লাগে যেন সি ইচ্ছা কৰিহে মুখ চুপতি কৰে। ফণীয়ে লৈ অহা চৰিয়াটোত তাই জোখৰখিনি দি আৰু শেষত ৰৈ যোৱা মাছকেইটাও বাকি দিলে। ফণীয়ে দাঁতকেইটা নিকটাই হাঁহি মাৰি উঠিল। মাছ বিক্ৰী কৰি পোৱা টকাকেইটা আৰু খালী ভাৰ পাচিটো মূৰৰ ওপৰত লৈ প্ৰশান্ত চিত্তে জানকীয়ে ঘৰলৈ বুলি দীঘল দীঘল খোজ পেলালে। দুপৰীয়াৰ চোকা ৰ'দে তাইক চুই গ'ল। চাদৰৰ আঁচলতে তাই মুখত বিৰিঙি উঠা বিন্দু বিন্দু ঘামৰ টোপালবোৰ মচি ল'লে। মূৰৰ ওপৰৰ বেলিটো কেতিয়াবা শত্ৰু যেন বোধ হয় জানকীৰ। ৰ'দ চোকা হ'লে ভাৰ পাচিত লৈ যোৱা মাছবোৰ ঢেলা পৰি যায়, আৰু তেতিয়া পাব লগাতকৈ কম মূল্যতে বেপাৰ কৰিবলগীয়া হয়। সহানুভূতিৰে চোৱাসকলে উচিত মূল্যই দিব খোজে, কিন্তু জানকীয়ে তেনেকৈ অৰ্জন কৰিব নিবিচাৰে। ৰাস্তাতে পোৱা গেলামালৰ দোকানৰ পৰা আলু ৪টামান আৰু মিঠাতেল অকণ কিনি ল'লে জানকীয়ে। ৰেচনৰ দোকানত সোমাই কেৰাচিন তেল অকণো নিব লাগিব বুলি মনতে আওৰালে। কেৰাচিন তেল অকণ হ'লে ৰাতি ভাত হোৱালৈকে মণিয়ে চাকিৰ পোহৰত কিতাপ পঢ়িব পাৰে, নহ'লে জুহালৰ জুইৰ ধিমিক ধামাক পোহৰত পঢ়িবলৈ ল'ৰাটোৰ বৰ কষ্ট হয়। নঙলাডাল খুলি চোতালত ভৰি দিওঁতে মুকুতা লৰি আহি তাইৰ কোলাত জাপ মাৰি উঠিল। সি মুখেৰে হাতেৰে নানান অংগী ভংগী কৰি মাকক কিবা কিবি ক'ব বিচাৰিলে। মুকুতা জানকীৰ সৰুটো ল'ৰা, সি কথা ক'ব নোৱাৰে। জন্মতে তাৰ গোল মুক্তাৰ দৰে উজ্জ্বল মুখখন দেখি জানকীয়ে তাৰ নাম মুকুতা ৰাখিছিল। মুকুতা একলা দুকলাকৈ ডাঙৰ হৈ আহিল, কিন্তু মুখেৰে এটা শব্দও উচ্চাৰণ নকৰিলে। তাৰ মুখৰ মাতষাৰ ওলাবলৈ জানকীয়ে ক'ত কি যে কৰা নাছিল। যিয়ে যি কৰিবলৈ কয় তাকে কৰিছিল, কিন্তু মুকুতাৰ মুখৰ পৰা এটা মাতো নোলাল। তাৰ ভুৱন ভুলোৱা হাঁহি আৰু অংগী ভংগীবোৰে জানকীৰ মন ভৰাই ৰখা হ'ল। হ'লেও তাই আজিও ক্ষীণ আশা এটা পুহি ৰাখিছে, মুকুতাই তাইক এদিন মা বুলি মাতিব। মুকুতাক বাৰাণ্ডাতে নমাই তাই পুনিৰে ভৰ্তি পুখুৰীটোৰ পাৰ পালেগৈ। দলঙেদি নামি গৈ তাই পুনিবোৰত বাল্টিঙৰ তালুটো দি লৰাই ইফাল সিফাল কৰি পানী এক বাল্টিং ভৰাই আনিলে। তামোলৰ ঢুকুৱাৰ বেৰা দিয়া গা ধোৱা ঘৰত সোমাই গাটো তিয়াই তাই ওলাই আহিল। জুহালৰ গুৰিত মণি বহি আছিল। কাষতে থকা খৰি দমত দুখনমান তাৰ স্কুলৰ কিতাপ মাক অহা দেখি সি চৰুৰ পৰা ভাত কেইটামান বাঢ়ি দিলে। জুহালৰ পৰা পুৰা কঁঠালগুটি ৫টামানো উলিয়াই আনিলে আৰু মজিয়াত ঠেকেচা মাৰি লৈ হাতত তুলি ফুৱাই ফুৱাই বাকলি গুচাবলৈ লাগিলে। মণি, তহঁত দুটাই ভাত খালি নে অ' বোপাই? খালোঁ মা, মুকুতাকো খোৱালোঁ। মণিৰ কথা শুনি জানকীৰ মনটোৰ হাত পৰিল। মণিয়ে ঘৰখনৰ লগতে ভায়েকৰ দায়িত্বও ল'ব পৰা হ'ল। কম বয়সতে ইমান বুজন হৈ উঠিছে সি। তাই খোৱা তেল আৰু নিমখ অকণ লৈ কঁঠালগুটি কেইটা পিটিকি ল'লে। কাঠিৰ বেৰত গোজা মাৰি থোৱা খুদ জলকীয়া এটাও আনি মোহাৰি ল'লে। তেনেতে মুকুতা আহি তাইৰ গাতে আউজি ৰ'ল। তাই সানি লোৱা ভাত এগৰা তাৰ মুখত ভৰাই দিলে। সি হাঁহি উঠিল। তালৈ চাই জানকী আৰু মণিয়েও মিচিকিয়ালে। জানকীৰ সাংসাৰিক জীৱন মধুৰেই আছিল। কম বয়সতে বিয়া হোৱা জানকীৰ স্বামী মদনে তাইক খুব মৰমত ৰাখিছিল। সিহঁতৰ আকালো নাছিল, ভঁৰালো নাছিল। টুক টাককৈ চলি আছিল দুয়োৰে সংসাৰ। জানকীয়ে হাঁহ কুকুৰা পুহিছিল। মদনে মাছৰ টিনটো ল'বলৈ আৰম্ভ কৰিছিল বিয়াৰ পিছৰ পৰা। ঢল পোৱাতে সি ওলাই যায়। জানকীয়ে ঘৰৰ কাম চম্ভালে। মাছ বিক্ৰী শেষ কৰি সি দুপৰীয়া ঘৰ সোমায়। গা তিয়াবলৈ যায় মানে তাই কেতিয়াবা মুৰ্গী গঁড়ালৰ পৰা, কেতিয়াবা হাঁহৰ গঁড়ালৰ পৰা কণী একোটা উলিয়াই আনি বইল কৰি দিয়ে।
কেতিয়াবা উতলা পানীতে কণী একোটা ভাঙি মেলি দিয়ে, পিছত তেল নিমখ সানি তাক ভাতৰ লগত খাবলৈ দিয়ে। তেনেকৈয়ে দুয়ো মিলা প্ৰীতিৰে চলি আছিল। গছে ৰং সলাই ঠিক তেনেদৰে জীৱনেও গতি সলায়। তেনেকৈ সিহঁতৰ জীৱনলৈ প্ৰথমে মণি আৰু তাৰ কেইবছৰমান পিছত মুকুতাৰ আগমন ঘটে। ঘৰখন আগতকৈও অধিক পোহৰ হৈ পৰে। তাৰ মাজতে মদনৰ এটা বেয়া স্বভাৱে লগ লয়। পানী টুপি নধৰিলে সি থাকিব নোৱাৰা হয়। শেষত সি বেমাৰত পৰে। মুকুতা কেঁচুৱা তেতিয়া তাৰ চিকিৎসাত ঘৰৰ হাঁহ কুকুৰা সকলো বিক্ৰী যায়। ডক্তৰে হাত দাঙি দিয়ে। জানকীয়ে চকুৰে পানীৰে বাট নেদেখা হয়। তেনেকৈ এদিন মদনৰ মৃত্যু হয়। মণি মুকুতাক বুকুতে সাৱটি জানকীয়ে জীয়াই থকাৰ প্ৰাণ লয়। ল'ৰাহালক মানুহ কৰা তাইৰ প্ৰধান লক্ষ্য হৈ পৰে। তাৰ পিছৰ পৰা তাইৰ জীৱন সংগ্ৰামত আৰম্ভ হয়। এমুঠি ভাত দুই পুত্ৰৰ মুখৰ আগত তুলি দিয়াতকৈও অধিক তাই সিহঁতহালক শিক্ষা দীক্ষা আৰু সংস্কাৰেৰে মানুহ কৰি তুলিবলৈ মন। বেলি নৌউঠতে মাছ ধৰি গাঁৱে গাঁৱে ঘূৰি বিক্ৰী কৰি খোৱামুঠি আৰু লগতে কেনেকৈ কেৰাচিন তেলৰ যোগাৰ কৰিব মণিয়ে ৰাতি ভালদৰে পঢ়িবলৈ তাকে চিন্তা কৰে জানকীয়ে। তাই সপোন দেখে সিহঁত ডাঙৰ মানুহ হ'ব, দহৰ বাবে কিবা কৰিব, গাঁওখনৰ বাবে কিবা এটা কৰিব, পকাত পদুম ফুলিব। ফণীৰ দৰে দৰিকণা মাছখিনি পুখুৰীৰ পাৰত নি ভালদৰে ধুলে। ধুই অলপমান মাছ কলপাতত মেৰিয়াই নুৰা এটা বনাই ল'লে। খেৰ অলপ লৈ তাৰ মাজত মাছৰ নুৰাটো মেৰিয়াই পকা আঙঠাৰ মাজত ভৰাই দিলে। বাকী ৰৈ যোৱা মাছখিনিত নিমখ হালধি সানি মিঠাতেল গৰম কৰি তাতে টুকুৰা টুকুৰকৈ পিঁয়াজ জলকীয়া কাটি দি ভাজিলে। নমোৱাৰ অলপ আগে আগে বাৰীৰ জৰা নেমু এচপাও মাৰি দিলে। মাছৰ গন্ধত পাকঘৰটো মলমলাই উঠিল। মাছৰ গন্ধ পাই ফণীৰ পেটে ভোকত কলমলাই উঠিল। মাছকেইটা কাঁহৰ বাতি এটালৈ কাঢ়ি থৈ কেৰাহীটোত কেটলিৰ পৰা অলপ গৰম পানী ঢালি আওখালি লৈ আকৌ জুইত পাতিলে। এফটমান তেল দি দীঘল দীঘলকৈ কাটি লোৱা ঢেকীয়া আৰু ৰঙা বুট দুটামান নিমখ হালধি দি লৰাই দিলে। ঢেকীয়া ভজা এনেদৰে খাই ৰমেন মাষ্টৰে খুব ভাল পায়। খাৰ দিয়া মাটি দালি অকণো বনালে। সি আৰু ঘৰৰে জহা চাউলৰ ভাত সিজালে। শেষত ভাত ভৰাৰ আগে আগে পাতত দিয়া মাছখিনি উলিয়াই নিমখ কেঁচা মিঠাতেল ভোট জলকীয়া আৰু পিৰালিৰ পৰা মান ধনিয়াৰ পাত দুখিলামান ছিঙি আনি সানিলে আৰু মাষ্টৰক গৰমে গৰমে ভাত বাঢ়ি দিলে। ফণীধৰ আজি বৰ অমৃত যে ভাত এসাঁজ খোৱালি। ৰমেন মাষ্টৰৰ ওচৰতে বহি তামোল কাটি থকা ফণীধৰে কথাষাৰ শুনি মনতে বৰ তৃপ্তি পালে। মাষ্টৰৰ লগত থাকি থাকি তেওঁৰ পচন্দ অপচন্দ সকলো জনা হ'ল ফণীয়ে। প্ৰথমে আহোঁতে সি ঘৰৰ একো বন এখনো কৰিব জনা নাছিল। লাহে লাহে মাষ্টৰণী আইদেউৱে তাক কমবোৰ শিকাই গৈছিল। তেওঁৰ পৰাই ফণীয়ে জুতি লগাই ৰান্ধিবলৈ শিকিছিল। মাষ্টৰণী আইদেউৰ মৃত্যুৰ পিছত সিয়েই সকলো হৈ পৰিল ৰমেন মাষ্টৰৰ কাৰণে। ঘৰৰ বাহি বন কৰাৰ পৰা ধৰি চাহ ভাতৰ যোগান ধৰা, গৰুৰ গাখীৰ খিৰোৱা, বজাৰ সমাৰ কৰা, খেতিৰ তদাৰক কৰাকে আদি কৰি ঘৰৰ সমস্ত কাম বনৰ চোৱা চিতাৰ ভাৰ ফণীধৰৰ ওপৰত। মাষ্টৰে অৱসৰ লোৱাৰ আগলৈকে বহুখিনি কাম কৰি আহিছিল। কিন্তু দুবছৰ আগতে তেওঁৰ একমাত্ৰ লগৰী অপৰূপা ঢুকুৱাৰ পৰা মানুহজন দৰক লাগিল। ইত অসুখেও লগ নেৰা হ'ল। সেয়ে ফণীয়ে তেওঁক পৰাপক্ষত একো কাম কৰিবলৈ নিদিয়া হ'ল। মাষ্টৰৰ ল'ৰা দুটা আছে যদিও নামতহে। উচ্চ শিক্ষা লোৱাৰ পাছত বাহিৰৰ দেশত চাকৰি পাই সিহঁত ওলাই গ'ল যি গ'লেই। দুবছৰৰ আগতে সিহঁত যি মাকৰ সকামৰ সময়তে অহা, তাৰ পিছৰ পৰা অহাৰ ঘামেই নাই। বিহুটোৱে প্ৰতি ৰমেন মাষ্টৰে সিহঁত আহিব বুলি ভাবি থাকে, কিন্তু নাই। তাৰ সলনি একোখনকৈ চিঠি আহে। আহিব নোৱাৰা নানান অজুহাত দেখুৱায়। ফণীয়ে ঠিকেই বুজি পায় বাহিৰত দেখুৱাই নিদিলেও ৰমেন মাষ্টৰৰ বুকুখন দহে আৰু মাষ্টৰৰ অপ্ৰকাশিত কষ্ট দেখি ফণীয়ে চকুলৈ টুকে। ইমানবোৰ মাটি ভেটি সম্পত্তি থকাৰ স্বত্বেও সিহঁতে কিয় অন্য দেশত গৈ কষ্ট কৰি উপাৰ্জন কৰিব লগা হয়, ফণীৰ মগজে ঢুকি নাপায়। মাষ্টৰৰ দিনটো অকলশৰীয়া অনুভৱ নহয়, কিয়নো তেওঁৰ ওচৰলৈ দিনটো গাঁৱৰ ইজৰ সিজৰাকৈ মানুহ আহিয়েই থাকে। কাৰোবাৰ কিবা জানিবলৈ থাকে, কাৰোবাৰ কিবা সুধিবলৈ থাকে। ৰমেন মাষ্টৰ জ্ঞানৰে সমৃদ্ধ ব্যক্তি আৰু জ্ঞান বিতৰণৰ বাবে তেওঁ সদায় জাগ্ৰত আছিল। তেওঁৰ ঘৰত সৰু পুথিভঁৰাল এটাও আছে। তেওঁৰ প্ৰাক্তন ছাত্ৰসকলে বিচাৰিলে বা অধ্যয়নপ্ৰিয় ব্যক্তিক কিতাপ পঢ়িবলৈ দি তেওঁ খুব আনন্দ পায়। আজৰি সময়ত তেওঁ হাতত কিতাপ এখন লৈ বহি থাকে। কেতিয়াবা ফণীধৰক তেওঁ গীতা ভাগৱতৰ জ্ঞান গৰ্ভ কথা পঢ়ি শুনায় আৰু কেতিয়াবা দেশ বিদেশৰ নানান কথা শুনায়। দেশ দুনিয়াৰ বিচিত্ৰ কথাবোৰ শুনি ফণীধৰ মুখ মেল খাই যায়। কেতিয়াবা ৰাতি দুপৰলৈকে তেওঁ কিতাপৰ মাজত ডুবি থাকে। তেওঁ নোহোৱালৈকে ফণীৰো টোপনি নাযায়। ৰমেন মাষ্টৰে জানে সকলোৱে তেওঁক খঙাল বুলিয়ে ভাবে, কিন্তু তেওঁৰো এখন হৃদয় আছে আবেগত চকু পানী ওলোৱা, মান অভিমান কৰিব পৰা এটা মন। সেই মন তেওঁ কঠিন তৰপেৰে মেৰিয়াই থৈছে। বুকুৰ বেদনা বুকুতে সামৰি থৈ ভাল পায় তেওঁ। একাকী মনটোক তেওঁ খুব সুন্দৰকৈ সামৰি থব জানে। অধ্যয়ন তেওঁৰ প্ৰিয় বিষয়। গীতা ভাগৱতৰ পাতত তেওঁ নিজকে বিলীন কৰি দিব বিচাৰে, কিন্তু নোৱাৰে। পত্নী নথকাৰ পৰা তেওঁৰ এটা অজান বিষ উঠে মাজে সময়ে। দুই পুত্ৰৰ কথা মনত পৰিলে সেইটো বিষটো আৰু বাঢ়ি আহে। নিজ পুত্ৰৰ পৰা পোৱা অৱহেলাত ব্যথিত হয় পিতৃমন। দেউতা বুলি এষাৰ মৰম শুনা মাত শুনিবলৈ ব্যাকুল হৈ উঠে তেওঁৰ মন। দেউতা, সন্ধিয়া লাগিল, কিনো কৰি আছে ভিতৰত? গোসাঁই ঘৰত চাকি জ্বলাই ধূনাৰ ৰাতি কোঠালিয়ে কোঠালিয়ে ফুৰাই ফণীধৰে তেওঁক মাত দিয়ে। ধূনাৰ পবিত্ৰ গোন্ধটো নাকত লাগে ৰমেন মাষ্টৰৰ। এই সময়খিনি ৰমেন মাষ্টৰৰ ভাল লাগে। আগতে অপৰূপা থাকোঁতে দুয়ো মিলি একেলগে চোতালত বহে, কথাৰ ভাগ বতৰা কৰে। সন্ধিয়া বেলা অপৰূপাই ধূনা ফুৰাই পদূলি মুখ পায়গৈ। অপৰূপাৰ হাতৰ স্পৰ্শত ঘৰখনে প্ৰাণ পাই উঠিছিল। এতিয়া মাথো এবুকু হাহাকাৰ আছে ৰমেন মাষ্টৰৰ অন্তৰত। যিটো সময়ত যিটো বয়সত এজন সংগীৰ অভাৱ অধিক অনুভৱ হয়, ঠিক সেই সময়তে অপৰূপাই এৰি যোৱা কথাটোৱে তেওঁক খুব কষ্ট দিয়ে। মাজে মাজে তেওঁ পুতেকহঁতৰ অব্যৱহৃত হৈ পৰি থকা কোঠালিটো পায়গৈ। অলপ সময় তেওঁ তাতে কটায়। যেতিয়া সুস্থিৰ যেন অনুভৱ কৰে তেতিয়া আকৌ নিজৰ কোঠালিলৈ ওলাই যায়। সেই সময়ত ফণীধৰেও তেওঁক আমনি নকৰে। নোকোৱাকৈয়ে সি বহুত কিবা কিবি বুজি পায়।
ৰমেন মাষ্টৰে ফণীধৰক পুত্ৰসমূহ জ্ঞান কৰে। সি নথকাহেঁতেন তেওঁৰ হাড়ত কেতিয়াবাই বন গজিলেহেঁতেন বুলি তেওঁৰ ভাৱ হয়। মণিৰ বৃত্তি পৰীক্ষাৰ সময় আহি পায়। ৰমেন মাষ্টৰে টকা শিকা দি সহায় কৰে জানকীক, যাতে মণিৰ দৰকাৰী বস্তুবোৰ যতনাই দিব পাৰে। জানকীয়ে মূৰৰ ওপৰত দেউতাকৰ হাত এখন থকা যেন অনুভৱ কৰে। জানকীয়ে মাজে মাজে আহি ৰমেন মাষ্টৰৰ ঘৰত ইটো সিটো কাম বনত সহায় কৰি দিয়ে। চাউল জৰা, বাৰীৰ পৰা শাক পাচলি বুটলি দিয়া, মাষ্টৰৰ চুৰিয়া কাপোৰ আদি ধুই দিয়া। ফণীধৰৰ মুখৰ হাঁহি নুগুচা হয়। মুখ চুপতিবোৰো আগতকৈ বেছি হয় তাৰ। জানকীৰ ঘনাই অহা যোৱা কৰা কথাটো ওচৰ চুবুৰীয়াৰ চকুত পৰে। পহাৰীক ঘৰ লগাই লৈছে বুলি গাঁৱত নানান বু বু বা বা আৰম্ভ হয়। দুই একে ৰমেন মাষ্টৰক কটাক্ষ কৰি কথা ক'বলৈও নেৰে। কিন্তু ৰমেন মাষ্টৰ সেইবোৰলৈ মন কাণ দিয়া মানুহ নহয়। মণিয়ে মাকৰ কষ্টৰ মান ৰাখি ধুনীয়াকৈ পৰীক্ষা দিয়ে। অৱশেষত জানকীৰ আশায়ে দিঠকৰ মুখ দেখে। মণি ৪ৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হয়। মণিক লৈ তাই ৰমেন মাষ্টৰৰ ওচৰ পায়গৈ। মাষ্টৰৰ ভৰি চুই সেৱা লয় মণিয়ে। মাষ্টৰ সুখী হয় মণিৰ সাফল্যত। তেওঁ মণিক তেওঁৰ পুথিভঁৰালত থকা শিশু সাহিত্যসমূহ পঢ়িবলৈ কয়। মণিয়ে মাজে মাজে মাকৰ লগত আহি ৰমেন মাষ্টৰৰ ঘৰত কিতাপ পঢ়িবলৈ লয়। ৰমেন মাষ্টৰৰ পৰা নানান কথা শিকিবলৈ লয়। জানকী সুখী হয়। মণিয়ে ছাত্ৰ বৃত্তি লৈ হাইস্কুল পায়গৈ। মুকুতাকো স্কুলত নামভৰ্তি কৰে। লগৰ সমনীয়াবোৰ পাই সিও সুখী হয়। মানুহৰ দিন সদায় একেই নাযায়। সুখ আৰু দুখ এক মুদ্ৰাৰ দুই পিঠি হৈ মানুহৰ মন ব্যাকুল কৰি থাকে। ৰমেন মাষ্টৰৰ অসুখনো কি ডক্তৰ কবিৰাজে একো ধৰিব পৰা নাই। ফণীয়ে কিন্তু ভালদৰে জানে এয়া দেহৰ অসুখ নহয়, মনৰ অসুখ। দুয়ো পুতেকলৈ তেওঁ টেলিগ্ৰাম কৰে গা অসুখ বুলি, কিন্তু উত্তৰ হ'লে নাহে। জানকীয়ে ভালৰো ভাল মাছ পালে ফণীৰ হাতত দি যায় মাষ্টৰক খুৱাবলৈ। ফণীয়ে নানান জুতি বুদ্ধি লগাই খুৱায়। কেতিয়াবা ভেদাইলতা, কেতিয়াবা এমুঠি নৰসিংহ পাত পিচি। তাৰ মাজতে ফণীধৰ আৰু জানকী কাষ চাপি আহে। ফণীৰ চকুত আপোনত্ব দেখা পায় জানকীয়ে। হ'লেও তাই নিজ সীমা ৰেখাৰ ভিতৰতে থাকে। সীমা অতিক্ৰম কৰিবলৈ তাইৰ সাহসে নুকুলায়। সমাজৰ ভয়ে তাইক নাগপাশৰ দৰে মেৰিয়াই বান্ধে। পোহাৰী শব্দতেও তাইক বাৰে বাৰে নিজৰ অস্তিত্বৰ কথা মনত পেলায়। ফণীধৰ জানকীৰ প্ৰতি ক্ৰমাৎ গঢ় লোৱা দুৰ্বলতা মাষ্টৰৰ চকুত ধৰা পৰে। তেওঁৰ কিবা এটা হোৱাৰ আগত ফণীৰ গাত লগাই যোৱাৰ কথা ভাবে। ফণীক তেওঁ কয়, জানকীৰ সন্মতি হ'লে দুয়ো কথা আগবঢ়াব লাগে। কেও কিছু নথকা ফণীয়ে দেউতা বুলি হুকুকাই কান্দি মাষ্টৰৰ ওচৰত আঁঠু লয়। নৰিয়া গাড়ী ৰমেন মাষ্টৰ এদিন গৈ জানকীৰ চোতালত থিয় হয়গৈ। জানকীৰ উৎপথপ লাগে। ক'ত বহুৱাম কি কৰিম লাগে। তাইৰ দৰে পহাৰী এজনীৰ ঘৰলৈ ৰমেন মাষ্টৰৰ দৰে মানুহ অহাটো জানো সাধাৰণ কথা। হেণ্ডেল নথকা কাঠৰ চকী এখন তাই বাৰাণ্ডালৈকে উলিয়াই দি চাদৰৰ আঁচলেৰে চকীখন মোহাৰি তেওঁক বহিবলৈ দিয়ে। ছাৰ, ময়ে গ'লোহেঁতেন, মোক খবৰ নিদিলে কিয়? আপুনি ইমান দূৰ বাট কষ্ট কৰি কিয় আহিব লাগে বাৰু? ঘৰতে খাই বহি আমনি লাগিছে অ' জানকী, আৰু লগতে দৰকাৰী কাম এটাও আছিলে। হ'লেও ছাৰ, ইমান দূৰ বাট কৰি বাই আহিব নালাগিছিল। দুৰ্বল হৈ আছে আপুনি, আৰু তাতে আমাৰ দৰে মানুহৰ ঘৰলৈ আহিলে গাঁৱৰ মানুহে বা কি কয়? কিয় মানুহৰ ঘৰলৈ মানুহ আহিব নাপায় নেকি? কোনোবাই কোৱা কথালৈ কেতিয়াও মন কাণ নিদিবি জানকী। মানুহে সাপ হৈ খুটে বেজ হৈ জাৰে। মুঠতে নিজৰ কৰ্ম কৰি যাবি। ৰমেন মাষ্টৰ বাৰাণ্ডাৰ এমূৰে ৰৈ থকা জানকীৰ কাষলৈ উঠি যায়। জানকীয়ে চাদৰখনেৰে টানি টুনি গাটো পাৰে মানে ঢাকিবলৈ চেষ্টা কৰে। মাষ্টৰে কান্ধত লৈ যোৱা কাপোৰৰ বেগটোৰ পৰা টোপোলা এটা উলিয়াই জানকীৰ হাতত গুজি দিয়ে। কাপোৰৰ টোপোলাটো খুলি চাই জানকী হতবাক হয়। টোপোলাটোত সোণৰ অলংকাৰ আছিল। তাই বিস্ফোৰিত নেত্ৰৰে মাষ্টৰলৈ চাই ৰয় আৰু অস্ফুট স্বৰেৰে কয়, ছাৰ, আপুনি এয়াৰ অপৰূপাৰ অলংকাৰ আছিল। তাই বৰ সযতনে সামৰি ৰাখিছিল বোৱাৰীলৈ। এইখিনি আজিৰ পৰা তোৰ হ'ল জানকী। এতিয়া থৰ লাগি ৰৈয়ে থাকিবিনে? মোক চাহ এবাতিও দিবি, ৰমেন মাষ্টৰে ধমকিৰ সুৰত কয়। জানকীয়ে লৰিৰ ভিতৰলৈ গৈ ভালৰো ভাল কাঁহৰ বাতিটো হাতত তুলি পিছফাল পায়গৈ। বাতিটো লগাতকৈও অধিক সময় ছাইৰে ঘঁহি ধুই চিকচিকীয়া কৰি পেলায়। হঠাৎ হৈ যোৱা ঘটনাটো তাইৰ বুকুখন ধান বনা দি বানে। জানকী যোৱাৰ পিছত ৰমেন মাষ্টৰে চোতালৰ একোণত চুচুক চামাক কৰি ৰৈ থকা মুকুতাক মাতি আনে। মুকুতাই তাৰ ভুৱন ভুলোৱা হাঁহিটো মাৰি মাষ্টৰৰ ওচৰ চাপি আহে। এপাকত সি ভিতৰলৈ দৌৰি গৈ ফলিখন আনি মাষ্টৰক দেখুৱায়। মাষ্টৰে তাৰ হাতত ধৰি আখৰ লিখিবলৈ শিকায়। আজিৰ পৰা মই তোক আখৰ চিনাকি কৰি দিম দেই। মুকুতায়ে হৈ বায়ে মূৰ দুপিয়াই সন্মতি জনায়। ফিকা চাহ এবাতি আৰু গুড় এজোপা অলপাতত লৈ জানকী ওলাই আহে। ৰাস্তাইদি যোৱা বাটুৰে ৰমেন মাষ্টৰক জানকীৰ ঘৰত বহি চাহ খাই থকা দেখি চকু থৰ কৰি চায়। তেনেতে সমনীয়াৰ সৈতে খেলিবলৈ যোৱা মণি আহি ওলায়। মাষ্টৰক নিজৰ ঘৰত দেখি মুখত হাঁহি এটা ঢৌ খেলি যায় তাৰ। মাষ্টৰে তাৰ মূৰটো মোহাৰি দি যাবলৈ উঠে। মণি ছাৰক আগবঢ়াই থৈ আগৈ যা। ছাৰ নহয়, মোক ককা বুলি মাতিবি মণি। মণিয়ে আচৰিত হৈ মাকৰ চকুলৈ চায়। জানকীয়ে মূৰ দুপিয়ায়। ককা বুলি মাতি মণিয়ে মাষ্টৰক সাৱটি ধৰে। কিবা এটা বুজি মুকুতাইও তেওঁলোকক সাৱটি ধৰে। জানকীয়ে চাদৰ আঁচলেৰে চকুলৈ টকে। একাকীকত্বই ঘোলা কৰা মাষ্টৰে প্ৰায়ে সপোনত অপৰূপাক দেখে। অপৰূপাই শুভ্ৰ আকাশ পৰিধান কৰি তেওঁক পোহৰৰ ৰাস্তা এটালৈ হাত বাউলি মাতে। সপোনতো দেখি তেওঁক হকমককৈ সাৰ পায়। হাকিম এজন মাতি তেওঁ ঘৰ মাটিৰ কাগজ পত্ৰবোৰ ঠিক কৰে। সময় যে নিচেই কম তেওঁৰ হাতত। আনফালে জানকীৰ যোৱা কেইদিনমান ধৰি তীৰ কঁপে জ্বৰ। ফণীধৰৰ দায়িত্ব বাঢ়ে। মাষ্টৰৰ লগতে জানকীৰো ঔষধ পাতি যোগান ধৰিব লগা হয়। এদিন পুৱাৰে পৰা বৰষুণ কমাৰ নামেই লোৱা নাই। সকলো নৰমনিচ ঘৰৰ ভিতৰতে সোমাই আছে।
মাজে মাজে পৃথিৱী ভেদি যোৱা একোটা গাজনিৰ বিকট শব্দ। হঠাৎ ঘৰৰ ভিতৰতে খেলি থকা জানকীৰ সৰুটো ল'ৰা মুকুতা নাইকিয়া হ'ল। চাপিতলৈ মণিয়ে আগফালে পিছফালে বিচাৰিলে, কিন্তু নাই। জানকীয়ে নৰিয়া দেহাৰে চিঞৰি চিঞৰি তাক বিচাৰিবলৈ লাগিল। ওচৰত দুই এঘৰতো খবৰ কৰিলে, কিন্তু মুকুতাৰ কোনো সন্ধান নাই। জানকীয়ে একো উৱা দিয়া নোপোৱা হ'ল। সন্ধ্যা বেলালৈ পানীতে চপচপীয়া হৈ থকা পুনি ভৰ্তি পুখুৰীটোত দশমীৰ দিনা দুৰ্গা প্ৰতিমা উপঙাৰ দৰে মাখন ৰঙি মুকুতা উপঙি উঠিল। মুহূৰ্ততে হাহাকাৰ লাগিল। ওচৰৰে ডেকা ল'ৰা এটাই মুকুতাক তুলি আনিলে। মাক আৰু মণিৰ অলক্ষিতে চোতালত থকা বন কুকুৰা এটা খেদি খেদি বাহিৰলৈ ওলাই অহা মুকুতা পুখুৰী পাৰ পায়গৈ, আৰু কোনোবা এপাকত বৰষুণ পৰি পিছল হৈ থকা শেলাইত ভৰি পিছল খাই সি পুখুৰীত পৰিগৈ। মুকুতাৰ শৰীৰটো সাৱটি জানকীয়ে ৰাউচি জুৰি কান্দিলে। এসময়ত কান্দি কান্দিতে অজ্ঞান হৈ পৰিল। তাৰ কিছুদিন পিছত সন্ধ্যাবেলা ৰমেন মাষ্টৰক বাজলৈ উলিয়ালে। জানকী আৰু মণিয়ে খবৰটো পাই উধাটো খাই লৰি আহিল। ফণীধৰ আৰু জানকীয়ে একেলগে শেষ সেৱা ল'লে তেওঁৰ চৰণত পৰি। মাষ্টৰক খোল তাল বজাই শেষ বিদায় সন্মান যাচিলে গাঁৱৰ ৰাইজে। ধিমিক ধামাকৈ এগছি চাকি পুৱতি নিশালৈ মাষ্টৰৰ উদং চোতালত জ্বলি ৰ'ল। জন্মিলে মৰিব লাগে, মৰিলে পুনৰ উপজিব লাগে। মাজৰখিনি মাথো আত্মাৰে ভৰোণ জীৱনৰ ক্ষণিক ব্যস্ততা। জন্ম আৰু মৰণ দুয়োটা ধ্ৰুৱ আছে জানো? সেই মৰণৰ বাবে বিষাদৰ কিবা অৱকাশ? গীতা। তাৰ কিছুদিন পাছত ভগৱানক সাক্ষী কৰি ফণীধৰে জানকীৰ উকা শিৰত সেন্দুৰীয়া আলি আঁকে। এইবাৰ জানকীয়ে ৰমেন মাষ্টৰৰ বোৱাৰী হৈ ঘৰত ভৰি থলে। মাষ্টৰে দৃষ্টান্তমূলক কাম এটা কৰি থৈ গ'ল মৃত্যুৰ আগে আগে। তেওঁৰ আশীৰ্বাদ আৰু আদৰ্শ সম্বল কৰি দুয়ো মণিক বুকুতে লৈ ন সংসাৰ আৰম্ভ কৰিলে। মণিৰ স্বভাৱ চৰিত্ৰবোৰ ৰমেন মাষ্টৰৰ দৰে গঢ় লৈ উঠিল। ডাঙৰ হৈ সি ককাকৰ দৰে শিক্ষক হ'ব বুলি মন পুতি পঢ়া শুনাত ধৰে। জানকী আৰু ফণীধৰে সন্তোষৰ হাঁহি মাৰে। সমাপ্ত।